সৈতে তুল্য গতিকে তেওঁ স্বৰ্গ দেউ লগা মানুহ গতিকে এনেধৰণৰ কথা পানী তেওঁলোকে জুখিব জানিছিল পানী এনেকে চুই চাই হাতত পানী লৈ পানীখিনি যদি এনেকে হাতত লৈ চাই জানিছিল পানী এডোখৰত গধুৰ নে পানী পাতল পানী গধুৰ হ'ব পাৰে পাতলো হ'ব পাৰে চন্তক বুলি এটুকুৰা ঠাই আছে বিহুবৰৰ ওচৰত সেই চন্তক নামৰ নদীখনত এনেকে পানীখিনি লৈ ক'লে যে ইয়াৰ পানীখিনি অলপ গধুৰ ইয়াত ৰাজধানী পাতিব পৰা নাযাব ইয়াতকৈ অলপ আগবাঢ়ি যাওঁ বোলা হাবুঙলৈ গৈছিল ঘূৰি ফুৰিছিল ৰাজধানী একেদিনাই চৰাইদেউত পতা নাই একেদিনাই চৰাইদেউত ৰাজধানী হোৱা নাছিল 1228 আহি 1250 চনৰ আশে-পাশে চৰাইদেউত ৰাজধানী হৈছিল হাবুঙলৈ গৈছিল হাবুং মানে লখিমপুৰ ধেমাজি জলা হাবুঙৰ পৰা আহি চন্তকত ৰৈছিল টিপামত আছিল ঘূৰি ঘূৰি শেষত গৈ শিমলুগুৰিৰ পৰা উজাই গৈ সেই ওখ পৰ্বতৰ চৰাইদেউত ঐতিহাসিক চৰাইদেউত ৰাজধানী স্থাপন কৰিছিল গতিকে সেইজন মানুহ যি এজন স্বপ্নদ্ৰষ্টা আছিল সপোন নথকা মানুহ এজন মধ্যযুগত এখিনি মানুহ লগত লৈ এটা সপোন সাহস দূৰদৃষ্টি নথকা এজন মানুহ এখিনি মানুহ 15 বছৰ খোজকাঢ়ি থাকিব নোৱাৰে 15 বছৰ হাবিয়ে বননিয়ে পৰ্বতৰ পাহাৰে কন্দৰে গুহাই খোজকাঢ়ি আহিবৰ কাৰণে এটা সপোন নথকা এজাক মানুহে সেই কাম কৰিব নোৱাৰে দৃঢ়তা নথকা এখিনি মানুহে সেই কাম কেতিয়াও কৰিব নোৱাৰে আমাক এতিয়া দিয়কচোন আমাক খোজকাঢ়িবলৈ দিয়ক এই ভাল ৰাস্তাত কাপোৰ কানি পিন্ধি জোতা চেণ্ডেল পিন্ধি আমাক খোজকাঢ়িবলৈ দিয়ক 50 কিলোমিটাৰ খোজকাঢ়ি পেলাই ক'ব কেনেকুৱা লাগে 15 বছৰ কেৱল খোজেই কাঢ়ি আছিল মাত্ৰ ক'ৰবাত জিৰণি লৈছিল আৰু এঠাইত হিচাপ কৰোঁতে দেখিলে যে 3 গুৰি মানুহ হেৰাল কেইবাটাও মানুহ মানে 3 গুৰি মানুহ নাইকিয়া হৈ গ'ল সমদলটোত তেতিয়া ক'লে যে এইটো নহ'ব এই কথাবিলাক লিখি ৰাখিব লাগিব আমাৰ লগত এতিয়া কিমান মানুহ আছে কোনে কি দায়িত্ব বহন কৰি আছে আৰু যদি ক'ৰবাত মানুহ হেৰায় গোটেই কথাবিলাক লিখি যাব লাগিব তই লিখিবলৈ আৰম্ভ কৰ দেওদাই পণ্ডিতক লিখিবলৈ নিৰ্দেশ দিলে সেইদিনাখনৰ পৰাই বুৰঞ্জী লিখা আৰম্ভ হ'ল অসম আহি পোৱাৰ আগতেই লিখিবলৈ আৰম্ভ হৈছিল আৰু আৰম্ভণি ঘটিছিল যে নিজৰ লগতে অহা এখিনি মানুহ কেইবাজনো মানুহ যেতিয়া হেৰাই থাকিল হিচাপ কৰি দেখিলে যে আমাৰ লগততো ইমানখিনি মানুহ আহিছিল এতিয়া দেখোন প্ৰায় 20 জনমান নাই 60 জনমান নাই ক'লৈ গ'ল মানুহখিনি ক'ত মৰিলে কি হ'ল লিখি ৰাখ গতিকে লিখি ৰাখিব লাগিব সকলো হিচাপ নিকাচ লিখি ৰাখিব লাগিব আৰু ইমানেই কৰ্মত এখিনি মানুহ আহিছিল মই বিভিন্ন ধৰণৰ বিজ্ঞানৰ সৈতে জড়িত মানুহৰ জলবায়ুৰ সৈতে জড়িত মানুহৰ লগত কথা বতৰা পাতি চাওঁ কেতিয়াবা যে আমাৰ অসমত মানুহবিলাক অলপ প্ৰথমতে কৰ্মত থাকে শেহতীয়াকৈ ব্ৰিটিছে অসমলৈ আনিছিল চাহ জনগোষ্ঠীৰ মানুহ চাহ বাগানত কাম কৰিবৰ কাৰণে চাহ জনগোষ্ঠীৰ মানুহখিনি প্ৰথম পৰ্যায়ত যিমান কৰ্মত আছিল আজিকালি তেওঁলোক অলপ এলেহুৱা হ'ল আগতকৈ কম পৰিশ্ৰমী হ'ল অৰ্থাৎ মানুহবোৰ এলেহুৱা হৈ যায় অসমৰ জলবায়ুটোৰ কাৰণে হয় নেকি হয়তো হ'ব পাৰে অসমৰ জলবায়ুটোৰ কাৰণে ইয়াত শ বছৰ বাস কৰাৰ পাছত মানুহবোৰ লাহে লাহে পৰিশ্ৰম বিমুখ হয় অলপ এলেহুৱা ধৰণৰ হয় আৰু সেইকাৰণে হয়তো সেই সময়ত চুকাফাৰ লগত বৰ্ণনা আছে বুৰঞ্জীত আছে যে ভাত ৰান্ধিবৰ কাৰণেও নৰৈছিল পিঠিত পিতলৰ মটং বুলি কয় এনেকুৱা ডাঙৰ সৰু মুখখন মেল খোৱা পিঠিত পিতলৰ মটং ওলমাই লয় ৰ'ব আমি ৰৈ থকা সময় নাই ৰৈ থাকিলে আমি আজি বেলি দিবৰ আগতে আমুক টুকুৰা ঠাই গৈ নাপামগৈ তাত জিৰণি লোৱা সুচল নহ'ব পাৰে পাহাৰীয়া জাতিয়ে আক্ৰমণ কৰিব পাৰে আক্ৰমণ কৰিলে যুঁজবাগৰ হ'ব আমি অযথা যুঁজবাগৰ সকলোতে কৰা উচিত নহয় এনেকুৱা ধৰণৰ পৰিকল্পনা আছিল সেইকাৰণে ৰৈ থাকিব নোৱাৰে ভাত ৰান্ধিবলৈ যদি ৰৈ দিয়ে ভাত খাবলৈ যদি ৰৈ দিয়ে তাতো আক্ৰমণ হ'ব পাৰে বেলি দুবৰ আগত পাবলগীয়া ঠাই টুকুৰা নেপাবগৈ পাৰে সেইকাৰণে পিঠিত যিবিলাক পিতলৰ মাটং লৈ আছিল সেইবিলাকত জুই লগাই দি গৈ থাকোঁতেই ভাত ৰান্ধি যোৱাৰ প্ৰক্ৰিয়া কৰি লৈছিলে পিঠি ফালে বান্ধি ইমানেই কৰ্মত জাতি ভাত ৰান্ধোতেও ভাত সিজাই থাকোঁতেও মানুহবোৰ নৰৈছিল গতিকে তেনেকুৱা এখিনি কৰ্মত মানুহ আহি এই অসমত বসবাস কৰা সেই সময়ৰ পুৰণি অধিবাসীসকলৰ সৈতে জনগোষ্ঠীসকলৰ সৈতে লগ লাগি এখন নতুন সাম্ৰাজ্য গঢ়িছিল আৰু সেই সাম্ৰাজ্য গঢ়ি সেই সাম্ৰাজ্য গঢ়াৰ সেই ৰাস্তাই দি সেই প্ৰক্ৰিয়াই দি সেই যাত্ৰাই দি আজি অসমীয়া জাতি গঠন আৰম্ভ হৈছিল বৃহত্তৰ অসমীয়া জাতি গতিকে আজি আমি যি বৃহত্তৰ অসমীয়া জাতিৰ কথা আমি কৈ আছোঁ এতিয়াও আমাৰ অসমীয়া জাতিক লৈ অসমীয়া কি অসমীয়া ভাষা কি অসমীয়া ভাষা থাকিবগৈনে অসমীয়া জাতি বাচি থাকিবগৈনে এই প্ৰশ্নবিলাকে আমাক সদায় আজিৰ তাৰিখত আমাক দুৰ্দুল্যমান স্থিতিত অৱস্থান গ্ৰহণ কৰোৱাই আহিছে কিন্তু সেই বুলি আমি সেই কথা পাহৰি গ'লে নহ'ব অসমীয়া জাতিৰ পিতৃপুৰুষসকল কোনোৱে স্বৰ্গদেউ চাওলুং চুকাফাৰ পৰা আৰম্ভ কৰি তাৰ আগতেও বসবাস কৰা ইয়াৰ বীৰ বীৰাংগনা জন্ম দিয়া জাতি জনগোষ্ঠীসমূহ
3000 4000 বছৰ আগৰ পৰা অসমত বসবাস কৰা সেই জনগোষ্ঠীসমূহৰ পিতৃপুৰুষসকল আমাৰ মানুহবোৰ উপৰিপুৰুষবোৰ ইমান দুৰ্বল নাছিল যে এদিন অসমীয়া জাতি আমাৰ মাজৰ পৰা হেৰাই যাব পাৰে, আৰু হেৰাই যাবলৈ আমি কেতিয়াও দিব নোৱাৰোঁ। আজি অসম দিৱসৰ এই পবিত্ৰখনত, চাওলুং চুকাফা দিৱসৰ এই পবিত্ৰখনত আমি অসমীয়া মানুহে যিসকলে নিজকে অসমীয়া বুলি ভাবোঁ, আমি সংকল্প ল'ব লাগিব যে আমি অসমীয়া জাতিক কিন্তু কেতিয়াও মৰিবলৈ দিব নোৱাৰোঁ। অসমীয়া ভাষা আমাৰ আই ভাষাটোক আমি কেতিয়াও মৰিবলৈ দিব নোৱাৰোঁ। এইখিনি কথা আটাইতকৈ গুৰুত্বপূৰ্ণ। আজিৰ দিনত আমি উপলব্ধি কৰিবলগীয়া, মই ব্যক্তিগতভাৱে তেনেধৰণে উপলব্ধি কৰোঁ। মই প্ৰথমে কৈছোঁ, মই দীঘলীয়া কথা আজি নকওঁ, কাৰণ সময় যথেষ্ট কম, সন্ধিয়া হৈ আহিছে। আৰু এই কলিয়াবৰৰ ইতিহাস আপোনালোকে সকলোৱে জানে। কলিয়াবৰ এটুকুৰা ইতিহাস প্ৰসিদ্ধ ঠাই। ইয়াত বহুবোৰ ইতিহাস চাৰিওফালে। মই কলিয়াবৰত যেতিয়াই ঘূৰিছোঁ ফুৰিছোঁ তেতিয়াই দেখিছোঁ কেৱল ইতিহাসেৰে ভৰি পৰা এটুকুৰা অঞ্চল। ইয়াত কেৱল ইতিহাস আছে। কলিয়াবৰত ইতিহাসে চিঞৰে। কলিয়াবৰৰ ৰাজপথত কাণ পাতি শুনিলে ইতিহাসৰ শব্দই শুনিবলৈ পাব। ইয়াত কাণ পাতি শুনিলে মূলা গাভৰুৰ ঘোঁৰাৰ পদধ্বনি শুনিবলৈ পাব। ইয়াত কাণ পাতি শুনিলে তুৰ্বকৰ, অসম আক্ৰমণকাৰী তুৰ্বকৰ চিঞৰ শুনিবলৈ পাব। সেয়াই কলিয়াবৰ। কলিয়াবৰ ইতিহাস শক্তিশালী ইতিহাস, শক্তিশালী ইতিহাসেৰে সম্পূৰ্ণ এক কলিয়াবৰ। এইবাৰ ভাল পাইছোঁ, এই কলিয়াবৰতে যি মূলা গাভৰু আহি অসমীয়া বীৰাংগনা, অসমীয়া জাতিৰ সাহসী নাৰীৰ যি প্ৰতীক, প্ৰতিনিধি, প্ৰতিবিম্ব, সেই মূলা গাভৰুৱে য'ত আহি নিজৰ দেশৰ কাৰণে হাতত হেংদাং লৈ তুৰ্বকৰ বিৰুদ্ধে ৰণথলীত নামি মৃত্যুক সাৱটি লৈছিল সেই মূলা গাভৰুক এইবাৰ এটা কাম ভাল কৰিছে এখন ভ্ৰাম্যমাণ থিয়েটাৰে। আপোনালোকৰ কলিয়াবৰৰ মূলা গাভৰু, ৰণাংগনা মূলা গাভৰু, বীৰাংগনা মূলা গাভৰু, অসমীয়া নাৰীৰ প্ৰতিনিধি, বীৰাংগনা মহিলাৰ প্ৰতিনিধি মূলা গাভৰুক এইবাৰ আৱাসন থিয়েটাৰে মঞ্চত আনিছে। 19 আৰু 20 চনত মূলা গাভৰু নাটকখন সমগ্ৰ অসমত আৱাসন থিয়েটাৰে প্ৰদৰ্শন কৰিব। প্ৰস্তুতি পৰাশৰে মূলা গাভৰু চৰিত্ৰত অভিনয় কৰিব। গতিকে মই আজি এই চুকাফা দিৱসতেই আৱাসন থিয়েটাৰৰ সেই সাহসী পদক্ষেপলৈ, আৱাসন থিয়েটাৰৰ সেই ঐতিহাসিক পদক্ষেপলৈ মই ব্যক্তিগতভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গতিকে সেই মূলা গাভৰুৰ ঠায়ে, ফাচেংমুং বৰগোহাঁই মৰা ঠায়ে, আহোমৰ 8জন সেনাপতি ইয়াত একেলগে মৃত্যুবৰণ কৰা ঠায়ে, ইয়াতেই কিন্তু তাৰ পিছত ফাচেংমুং বৰগোহাঁই পুতেকে আহি তুৰ্বকক ৰণত হৰুৱাই তুৰ্বকৰ পিঠিত উঠি ইয়াৰ পৰা অসম এৰি যাবলৈ বাধ্য কৰাইছিল। তেনেকুৱা সাহসী ইতিহাস থকা এই ঠাই কলিয়াবৰ। গতিকে কলিয়াবৰলৈ মই সেইকাৰণে কওঁ, কলিয়াবৰ ইতিহাস সাহসৰ ইতিহাস, কলিয়াবৰ ইতিহাস বীৰত্বৰ ইতিহাস। কলিয়াবৰ ৰাস্তাই পদূলিয়ে, বাটে পথে, পাহাৰে কন্দৰে, পথাৰে সমাৰে কেৱল ইতিহাস আছে। ইয়াত ফাচেংমুং বৰগোহাঁই মৈদাম আছে, ইয়াত নৃসিংহ দেৱালয় আছে। কলিয়াবৰ বৰগছৰ তলে তলে বাট, কলিয়াবৰ হাটবৰ বৰগছৰ তলে তলে বাট। আপোনালোকে কলিয়াবৰত চাব, কিছুমান ৰাস্তাৰ কাষত বৰগছ দেখিব, কিছুমান ৰাস্তাৰ কাষত আহঁত গছ দেখিব, পুৰণা। গতিকে সেয়াও ইতিহাস। বৰগছ, আহঁত গছ সেই দিনত ৰোৱাও হ'ব পাৰে, বহু পুৰণি হ'ব পাৰে। সেই বৰগছৰ তলে তলে বাট, আহঁত গছৰ তলে তলে বাট কলিয়াবৰ। কলিয়াবৰৰ ইতিহাসে, সেই মূলা গাভৰুৰ ইতিহাসে আজি মূলা গাভৰুৰ প্ৰতিমূৰ্তি ইতিমধ্যে আমাৰ হাটবৰত প্ৰতিষ্ঠা হৈছে। আমি তেতিয়া নিৰ্মাণ কালতে আমি সেই প্ৰতিমূৰ্তি অৱয়ব আমি চাবলৈ গৈছিলোঁ। আমাৰ কেশৱ মহন্তই ডাঙৰীয়াই উদ্যোগ লৈছিল, আৰু আমাৰ শিল্পীজন কোন আছিল, ভাস্কৰ বীৰেনিংগ ডাঙৰীয়াই সেই মূৰ্তি নিৰ্মাণ কৰি থাকোঁতে আমি চাবলৈ গৈছিলোঁ সেই মূৰ্তিৰ আৰ্হি। গতিকে এই ইতিহাস প্ৰসিদ্ধ ঠাইটুকুৰাত থিয় হৈ, এই ইতিহাস প্ৰসিদ্ধ দেওলগা ঠাইটুকুৰাত থিয় হৈ, অসমৰ তেজে ধোৱা এটা সময়ৰ ইতিহাস প্ৰসিদ্ধ এই ঠাইটুকুৰাত থিয় হৈ আজি মই কলিয়াবৰবাসীক এটাই আহ্বান জনাম, আপোনালোকে মূলা গাভৰুকো নেপাহৰিব। আপোনালোকে এই অসম দিৱসটো প্ৰতি বছৰে অন্তত যেনেকৈয়ে পাৰে, য'তেই পাৰে আপোনালোকে উদযাপন কৰি জাতিৰ প্ৰতি আপোনালোকৰ যিটো দায়িত্ব, কলিয়াবৰৰ মানুহৰ যি ইতিহাস সচেতনতা, কলিয়াবৰৰ মানুহৰ যি জাতীয় চিন্তা চৰ্চাৰ প্ৰতীক বুলি কোৱা হয় এই ঠাইটুকুৰাক, গতিকে এই ঠাই কলিয়াবৰৰ মানুহে যাতে সেই কামটো কৰি যায়, সেই কথাটো মই আহ্বান আজি এই মুকলি সভাৰ থলীপাত কৰিছোঁ। আৰু কলিয়াবৰ ৰাইজৰ সেই শক্তি আছে, কলিয়াবৰ ৰাজ্যৰ অতিথি পৰায়ণতা আছে। কলিয়াবৰত বহু ভাল ভাল অনুষ্ঠান বিভিন্ন ধৰণে সুচাৰুৰূপে অনুষ্ঠিত হৈ গৈছে কলিয়াবৰ ৰাইজৰ আদৰ অভ্যৰ্থনাত। আমিও যেতিয়া ইয়াত কেন্দ্ৰীয় চুকাফা দিৱস হৈছিল, দুদিনকৈ ইয়াত থাকোঁতেও দেখিছোঁ কলিয়াবৰ ৰাইজে বিপুল সহযোগিতা আগবঢ়াইছিল। গতিকে সেই কলিয়াবৰ ৰাইজৰ যি মৰম, ইতিহাস সচেতনতা,
সামাজিক দায়বদ্ধতা, জাতীয় প্ৰেম, ভাষা প্ৰেম, দেশৰ প্ৰতি দায়বদ্ধতা, সেই দায়বদ্ধতাক লগত লৈ আপোনালোকে কিন্তু মূলা গাভৰুক পাহৰি যাবলৈ নিবিচাৰিব। আৰু আপোনালোকে যি ধৰণে ইয়াত আজি কেইজনমান যিসকল ব্যক্তি উদ্যোগতে হওক লাগে এই চুকাফা দিৱস উদযাপন হৈ আছে, এই জাতীয় ইতিহাসৰ এই দিনটোকো যাতে আপোনালোকে মনত পেলাবলৈ নেপাহৰে সেই আহ্বান মই জনাইছোঁ। গতিকে মই প্ৰথমে কৈছোঁ, মই দীঘলীয়া নকৰোঁ, সময় কমি আহিছে। মই শেষত চুকাফাৰ ওপৰত লিখা মোৰ এটা কবিতা পাঠ কৰি আজি এই মই কথাখিনি সামৰি মাৰিম। যদি আমনিদায়ক হয় আপোনালোকে ক্ষমা কৰি দিব কবিতাৰ কথা, আৰু যদি কবিতাটোৱে অকণমানো আপোনালোকক আহ্লাদিত কৰে তেতিয়াই হৈ উঠিব কবিতাটো লিখাৰ সাৰ্থকতা। মই গতিকে চুকাফাৰ ওপৰত লিখা এই কবিতাটো পাঠ কৰিয়ে আজি মই বক্তব্য সামৰি মাৰিম। চুকাফা। দুটা পাহাৰৰ মাজেদি বেলিটো ওপৰলৈ উঠি আহিছিল। ফেৰফেৰীয়া বতাহ এজাকে গাৰ আঁচলখন উৰুৱাই নিছিল। বহু সময় ধৰি মানুহজনে পাহাৰ দুটাৰ ফালে চাই আছিল। গোল মুখখন বেলিৰ পোহৰ পৰি ঈষৎ হালধীয়া হৈ উজ্বলি উঠিছিল। লাহে লাহে বিস্তীৰ্ণ সমতল ভূমিৰ সেউজীয়া ঘাঁহনিৰ ওপৰেদি খোজ পেলাই মানুহজন নিজৰ পাহাৰলৈ ঘূৰি আহিছিল। 1213 খ্ৰীষ্টাব্দৰ কুঁৱলীয়ে আৱৰি ধৰা মোংমাওৰ এক উজ্জ্বল পুৱা। ফেৰ ফেৰকৈ বলি থকা বতাহজাকত শাৰী শাৰী পতাকাবোৰ নাচি উঠিছিল। এটা দঁতাল হাতী, এজনী মাখুন্দী হাতী, হাতী মাউত ফংপিন, 3000 ঘোঁৰা, 3000 তামৰ মটং, 9000 মানুহ আৰু এজন সপোন দেখা যাযাবৰী নেতাৰ এখন সোণোৱালী ঠাইৰ সন্ধান আৰম্ভ হৈছিল। হাতৰ মুঠিত দেও লগা হেংদাং। হেংদাঙত টুকটুকালে মাছ পহু চৰাই মৰে আৰু সেই হেংদাং দাং খালে বিজয়ৰ পতাকা উৰে। বিৰাট দঁতাল হাতীটোৰ পিঠিত উঠাৰ আগতে মানুহজনে কিছু সময় অপেক্ষা কৰিছিল, হয়তো আপোন কাৰোবালৈ। লাখুটিত ভৰ দি ওলাই অহা বুঢ়ী আইতাকে গালে মুখে হাত ফুৰাই কাপোৰৰ সৰু টোপোলা এটা দিলে। চকুৱে মুখে উদ্দীপ্ত এক সতেজতা লৈ অনিষ্ট ভাগ্যৰে অন্বেষণত আৰম্ভ হ'ল এক দীঘলীয়া যাত্ৰা। 15টা বছৰ, এজন নেতা আৰু এখিনি মানুহ। পিঠিত উতলি থকা ভাতৰ মটং, ৰবলৈ সময় নাই। শীতল বতাহে সেউজী ঘাঁহ বননি মাজে মাজে কঁপাই তুলিছে। কেতিয়াবা বিজুলী ঢেৰেকনি, ধুমুহা বৰষুণৰ মাজেদি ডাঠ জাৰণি, কেতিয়াবা অটব্য জংঘল, কেতিয়াবা ওখ পাহাৰৰ টিঙনা, কেতিয়াবা হাড়ে কুটকুটোৱা জাৰ, কেতিয়াবা তৰা ভৰা আকাশ, কেতিয়াবা ঘন আউসী আৰু কেতিয়াবা ইৰাৱতী নৈৰ শুকান বালিচৰ। মানুহবোৰে খোজ কাঢ়িছে, অতিক্ৰম কৰিছে আৰু সন্ধান কৰিছে। 9টা পৰ্বতৰ সমষ্টি, দৈ কাউৰঙৰ নগাগাঁৱৰ খামজাং, থমকি ৰ'ল তোমাৰ শোভাযাত্ৰা। কোনোবা তোমাৰ লগ লাগিছিল আৰু কোনোবাই বিৰোধিতা কৰিছিল। সকলোকে শান্ত কৰি থাওমুং বৰগোহাঁইক থাপি হাজাৰ শিলৰ পুৰণি নগৰ পাৰ হৈ দৈখাম পাহাৰৰ গিৰিপথেদি আহি এদিন উপস্থিত হলা নামপুঙত। ওখ শিলত থিয় হৈ চকু পৰিল কুঁৱলীয়ে ঢাকি থকা সোণোৱালী শইচৰ দেশ। নামপুঙৰ পৰা নামৰূপ, দিহিঙেদি টিপাম, লুইতেদি ভটিয়াই হাবুং, আকৌ ব্ৰহ্মপুত্ৰদি ভটিয়াই দিখৌইদি উজাই দিলিহি মুখপালা। দিখৌৰ পানীতকৈ দুজোখ গধুৰ পাই ঠাইখনৰ নাম দিলা চংটক। টিপাম, হলগুৰি, হাবুং, শিমলুগুৰি আৰু শেষত ৰঙাপানীৰ নৈ নামডাঙৰ ওপৰলৈ 16 আঘোণৰ পৰ্বতত ৰাজধানী চাপিলা। চুমদেউ দেৱতালৈ সেৱা জনাই নুনি গছৰ তলত বগা ঘোঁৰা আগ কৰি পৰ্বতত প্ৰতিধ্বনিত হ'ল চাউনুৰু চাউকাঐ। মটক মৰাণৰ ৰজা বডৌচা, কৰাচী ৰজা বিচা প্ৰতিভা হ'ল মিত্ৰ, বৰাহী ৰজা ঠাকুম ঠাকৰ সৈতে পাতিলা মিতি। সকলোকে সামৰি, সকলোকে সাৱৰি, শত্ৰু মিত্ৰ পাহৰি সৌমাৰ পিছৰ নীল আকাশত উৰিল এক নতুন পতাকা, বৰ ৰজা চুকাফা, চাউলুং চুকাফা। দেওঘৰৰ পূজা হ'ব লাগিব সুকলমে। দেওদাই মহন বাইলুঙক লৈ ফুকন বৰুৱাৰ বিষয়া পাতিলা। দেওদাই ফুকন, বাইলুং ফুকন, চেংধোৱা ফুকন, চুংদোৱা ফুকন, দলচোৱা ফুকন, মৈদাম ফুকন, মুচাই ফুকন। দেওদাই বৰুৱা, বাইলুং বৰুৱা, বন্ধাই বৰুৱা, নগৰীয়া বৰুৱা, চিংকৰি বৰুৱা, মঘৰীয়া বৰুৱা, মলাই ঘৰীয়া বৰুৱা, মেহেংগা সজীয়া বৰুৱা, সকলোৱে সকলোকে সহায় কৰিবলৈ মানুহৰ নামেৰে, গুণৰ নামেৰে, নদীৰ নামেৰে, ঠাইৰ নামেৰে, কাৰ্যৰ নামেৰে, দ্ৰব্যৰ নামেৰে খেল মেল চমুৱা, খেলুৱা মেলুৱা পাতিলা। দেওঘৰীয়া, বন্ধাইঘৰীয়া, বাটঘৰীয়া, বাটবৰীয়া, মদঘৰীয়া, মলাইঘৰীয়া, নগৰীয়া, কুকুৰা পুহিয়া, হাঁহ পুহিয়া, গাহৰি পুহিয়া, কপৌ ধৰা, ধনু ধৰা, মেচেকি যুগনীয়া, চকলিভৰীয়া চাংমাই, বঠাকটীয়া চাংমাই, খৰিকটীয়া চাংমাই, জাঠিপটীয়া দা ধৰা, হিলৈদাৰী, খাৰঘৰীয়া, বৰচা ধৰা, চুৰ ধৰা, নানানটা খেল, নানানটা মেল। বৰ ৰজা চুকাফা, দেও ৰজা চুকাফা। মানুহ চিনিব
পাৰে, মানুহ পৰিব পাৰে। বৰাহী ৰজাৰ মন্ত্ৰীক সন্দিকৈ চমুৱা পাতিলা। বনৰীয়া হাঁহ বাটতে স্বৰ্গদেউক ভেটাজনক লাহন বুলি মাতিলা। সকলোকে সামৰি সকলোকে আৱৰি 1268 খ্ৰীষ্টাব্দৰ কোনোবা এটি শুভ দিনত চৰাইদেউ পৰ্বতত ৰখীয়া পৰিয়াই উচুপি কান্দিলে। বুঢ়াগোহাঁই বৰগোহাঁই চকু থলথলীয়া হ'ল। নাম ডাঙৰ ৰঙাপানীত শিশুৱে টোপাই বুৰ মাৰিলে। আওবৰ আহঁতৰ পাতত নিৰলে সৰিল। এজন নেতা এজন ৰজাই বিদায় মাগিলে। চুকাফা বৰ ৰজা চুকাফা, দেউ ৰজা চুকাফা, ইতিহাস নথকা দিনৰ ইতিহাস লিখি, আলি বান্ধি পানী চলাই শালি ধানৰ খেতি কৰি, পুখুৰী খান্দি দেওঘৰ সাজি প্ৰজাক গৰিলা। সৌমাৰ পুথৰ নীল আকাশত উৰিল এখন পতাকা, চুকাফা তুমি মহান চুকাফা। ধন্যবাদ। যদি দীঘলীয়া হ'ল আমনি পালে ক্ষমা কৰিব। ধন্যবাদ।